Hello, welcome to my channel Passions of Life. আপোনালোক সকলোকে মই আদৰণি জনাইছো। আজি বনাইছো এগ কোৰমা। আহকচোন চাও। কোৰমা বনাবলৈ মই লৈছো 5টা কণী, 3টা আলু সিজাই লৈছো। এবাটি দৈ, মিঠা দৈ লৈছো, কাজু, খিচমিচ, আদা, নহৰু, হালধি, নিমখ, কাশ্মীৰী মিৰ্চ, শুকান জলকীয়া, পিয়াজ 3টা ডাঙৰকৈ কাটি লৈছো আৰু 1 কাপ ৰিফাইন। ইলাচি আৰু ডালচেনি। কেৰাহীখন গৰম হৈছে আৰু ইয়াতে 2 টেবুলস্পুন আমি ৰিফাইন অইল দি দিছো। আৰু তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। এইফালে আমি তেল গৰম হ'বলৈ দিছো আৰু এয়া কণীকিটা এনেকৈ সৰু সৰু কাটি লৈছো, তেতিয়া মছলাখিনি সোমাই যাব আমাৰ। আমাৰ তেল গৰম হৈছে, এতিয়া ইয়াত পিয়াজ দি দিম আৰু পিয়াজখিনি আমি 8 মিনিটমান ফ্ৰাই কৰি থাকিম। পিয়াজখিনি এতিয়া 7 মিনিটমান হৈ গৈছে ফ্ৰাই কৰা। এতিয়া আমি মিক্সি এটাত দি দিম। এতিয়া এই পিয়াজখিনি মিক্সিত ভৰাই লৈছো আৰু কাজু আৰু খিচমিচখিনিও একেলগে আমি মিক্সিত মাৰি দিম। এতিয়া আমি কেৰাহী এখন লৈছো আৰু তাতে 1 টেবুলস্পুন ৰিফাইন অইল দি দিছো। আপোনালোকে ঘিও ইউজ কৰিব পাৰে। এতিয়া আমি এই তেলখিনিত চেনি দি দিছো আৰু চেনি দিলে অলপ ধুনীয়া কালাৰ এটা আহে, সেইকাৰণে দি দিছো। এতিয়া ডালচেনি আৰু ইলাচিখিনি দি দিছো, লগতে শুকান জলকীয়া কেইটা দি দিছো আৰু এইখিনিৰ পিছত আমি পেষ্টখিনি যে বনাই থৈছিলো, সেই পেষ্টখিনিও ইয়াত যোগ দি দিম আৰু ভালকৈ 5 মিনিটমান লৰাই দিম। ইয়াত আমি এতিয়া আদা নহৰু পেষ্টখিনি যোগ দিম আৰু লগতে হালধি, কাশ্মীৰী মিৰ্চ আৰু নিমখ দি আমি 5 মিনিটমান ভালকৈ লৰাই দিম আদা নহৰু গোন্ধটো যাবলৈ। এতিয়া আমি গ্ৰেভিখিনিত কণী আৰু আলু যে আমি ফ্ৰাই কৰি থৈছিলো সেইখিনি যোগ দি দিম আৰু ভালকৈ লৰাই দিম যেন কণীৰ ভিতৰত সোমাই যায় গ্ৰেভিখিনি আৰু
লগতে আমি দৈ দি দিম দৈখিনি দিয়াৰ আগতে অলপ ফেটি লম আৰু দৈখিনি দিয়াৰ পিছত আমি 5 মিনিট মান আমি লৰাই দিম এতিয়া ইয়াত গৰম পানী দি দিছো 1 কাপ আৰু 5 মিনিট সময় উতলিবলৈ দিছো আমাৰ কণীৰ কুৰমাখন অলমোস্ট ৰেডি এতিয়া আমি এচামুচ ইয়াত বাটাৰ যোগ দি দিম আপোনালোকে ঘিউ দিব পাৰে এয়া বাটাৰ দি আমি ফ্লেমটো অফ কৰি দিম গেছৰ আৰু এইখিনি নমাই দিম আজি এক কোৰমা আমাৰ ৰেডি হৈ গৈছে আপোনালোকেও বনাই চাব এনেকৈ বহুত ভাল লাগে খাই মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে নতুন মোৰ আগৰ ৰেচিপিজবোৰো চাব এবাৰ আজিলৈ আহিছোঁ